নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ জ্ঞান আৰু সম্প্ৰসাৰ ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ কেইটামান জিকে কুৱেশ্যন লাইছোঁ আৰু এই জিকে কুৱেশ্যনকেইটা আপোনালোকৰ এক্সামত বহুত হেল্পফুল হ'ব। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈ চাই থাকিব। 1 নম্বৰ কুৱেশ্যনটো হ'ল দি লংগেষ্ট ৰোড ইন ইণ্ডিয়া ইজ, ভাৰতৰ দীঘল পথ কোনটো? আনচাৰ NH44, নেশ্যনেল হাইৱে 44। Which state has most educated in India? ভাৰতৰ কোনখন ৰাজ্য শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া? এনচাৰ কেৰালা। কেৰালা ৰাজ্যখন ভাৰতৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া। 3 নম্বৰ কুৱেশ্যনটো হ'ল হি ৱাজ নন এজ চাচাজী, আমি কাক চাচাজী বুলি জানো? এনচাৰ পণ্ডিত জৱাহৰলাল নেহৰু। পণ্ডিত জৱাহৰলাল নেহৰুক আমি চাচাজী বুলি জানো। 4 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ চিটি অফ ইণ্ডিয়া ইজ নন এজ পিংক চিটি, আমি ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি জানো? এনচাৰ জয়পুৰ। জয়পুৰ চহৰখনক ভাৰতৰ পিংক চিটি বুলি জনাজাত। 5 নম্বৰ কুৱেশ্যনটো হ'ল দি লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দি ৱৰ্ল্ড ইজ, পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাদেশ কোনখন? এছিয়া। 6 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড, কোনখন দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশ? এনচাৰ ৰাছিয়া। ৰাছিয়া হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশ। 7 নম্বৰ কুৱেশ্যনটো হ'ল দি ৱৰ্ল্ড লংগেষ্ট এনিমেল, পৃথিৱীৰ আটাইতকৈ দীঘল জন্তুটো? এনচাৰ জিৰাফ। 8 নম্বৰ কুৱেশ্যনটো হ'ল দি হাইয়েষ্ট মাউণ্ট পিক ইন দি ৱৰ্ল্ড, পৃথিৱীৰ আটাইতকৈ উচ্চ শৃংগটোৰ নাম হ'ল মাউণ্ট এভাৰেষ্ট। কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দি ৰিপাব্লিক অফ ইণ্ডিয়া, স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিলে? এনচাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হ'ল স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। 10 নম্বৰ কুৱেশ্যনটো হ'ল ফাৰ্ষ্ট পাৰ্চন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট, প্ৰথম কোনজন মানুহ মাউণ্ট এভাৰেষ্টত গৈছিল? এনচাৰ ইমানুৱেল হিলাৰী এণ্ড ট্ৰেনজিং নৰ্গে, 1953, 1953 চনত। 11 নম্বৰ কুৱেশ্যনটো হ'ল কাৰ্গিল টাউন ইজ ইন হুইচ ষ্টেট, কাৰ্গিল চহৰখন কোনখন ৰাজ্যত অৱস্থিত? এনচাৰ জম্মু এণ্ড কাশ্মীৰ। জম্মু এণ্ড কাশ্মীৰত কাৰ্গিল চহৰখন অৱস্থিত। 12 নম্বৰ কুৱেশ্যনটো হ'ল দি লাৰ্জেষ্ট চাৰ্কেল অন দ্য আৰ্থ, পৃথিৱীৰ বৃহত্তম কক্ষপথ কোনটো? এনচাৰ ইকুৱেটৰ, বিষুৱ ৰেখা। 13 নম্বৰ কুৱেশ্যনটো হ'ল বুদ্ধগয়া ইজ ৰিলেটেড টু হুইচ ৰিলিজন, বুদ্ধগয়া কোনটো ধৰ্মৰ লগত জড়িত? এনচাৰ বুদ্ধিজিম। 14 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ শিখিজিম, শিখিজিমৰ জন্মদাতা কোন? এনচাৰ গুৰু নানক দেৱ। গুৰু নানক দেৱ হ'ল শিখিজিমৰ জন্মদাতা। 15 নম্বৰ কুৱেশ্যনটো হ'ল হোৱেন ডিড দ্য ফাৰ্ষ্ট ট্ৰেইন ৰান ইন ইণ্ডিয়া, ভাৰতত কেতিয়া প্ৰথম ৰেল সেৱা আৰম্ভ হৈছিল? এনচাৰ 16 এপ্ৰিল 1853, 16 এপ্ৰিল 1853 চনত, বম্বে আৰু থানেৰ মাজলৈ। 16 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ এনিমেল ইজ কল্ড এ ডিজাৰ্ট শ্বিপ, কোন জন্তুক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়? এনচাৰ কেমেল, উট। 17 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ চিটি ইজ দি কেপিটেল অফ মধ্যপ্ৰদেশ, মধ্যপ্ৰদেশ কোনখন ৰাজ্যৰ ৰাজধানী? আনচাৰ ভোপাল। 18 নম্বৰ কুৱেশ্যনটো হ'ল ইন হুইচ ষ্টেট মালায়ালাম লেংগুৱেজ ইজ স্পকেন, কোনখন ৰাজ্যত মালায়ালাম ভাষাটো কোৱা হয়? আনচাৰ কেৰালা। কেৰালা ৰাজ্যত মালায়ালাম লেংগুৱেজটো কোৱা হয়। 19 নম্বৰ কুৱেশ্যনটো হ'ল হু বিল্ড দি ৰক গাৰ্ডেন অফ চণ্ডীগড়, চণ্ডীগড়ত কোনে ৰক গাৰ্ডেন তৈয়াৰ কৰিছিলে? নেক্সট চান্স। আনচাৰ নেক্সট চান্স। 20 নম্বৰ কুৱেশ্যনটো হ'ল জম্মু ইজ চিচুৱেটেড অন দি বেংক অফ হুইচ ৰিভাৰ, জম্মু কোনখন নৈৰ কাষত অৱস্থিত? আনচাৰ টাৱি ৰিভাৰ, টাৱি নদী। 21 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ চিটি ইজ দি কেপিটেল অফ আফগানিস্তান, আফগানিস্তান কোনখন চহৰৰ ৰাজধানী? আনচাৰ কাবুল, কাবুল আফগানিস্তানৰ ৰাজধানী। 22 নম্বৰ কুৱেশ্যন, হুইচ চিটি ইজ দি কেপিটেল অফ জাপান,
জাপান কোনখন চহৰৰ ৰাজধানী? আনসাৰ টোকিও। 23 নম্বৰ কোৱেশ্চনটো হ'ল হুইচ কাণ্ট্ৰি গ'জ টু দি লেণ্ড অফ ৰাইজিং ছান? কোনখন দেশক আমি লেণ্ড অফ ৰাইজিং ছান বুলি কওঁ? আনসাৰ জাপান। 24 নম্বৰ কোৱেশ্চনটো হ'ল হু ডিস্কভাৰ দ্য চি ৰোড কামিং টু ইণ্ডিয়া? কোনে সাগৰৰ পথ ডিস্কভাৰ কৰিছিল ভাৰতলৈ অহাৰ ক্ষেত্ৰত? আনসাৰ ভাস্কৰ দা গামা। 25 নম্বৰ কোৱেশ্চনটো হ'ল when was the first world war fought? কেতিয়া প্ৰথম বিশ্বযুদ্ধ হৈছিল? 1914 to 1918 1914 পৰা 1918 চনলৈ চলিছিল। 26 নম্বৰ কোৱেশ্চনটো হ'ল the national anthem of India was the author of Jana Gana Mana? Jana Gana Mana ভাৰতীয় জাতীয় সংগীতটো কোনে লিখিছিলে? আনসাৰ ৰবীন্দ্ৰনাথ টেগৰ। 27 নম্বৰ কোৱেশ্চনটো হ'ল হু ইজ ফেমাছ এজ দি গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া? গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বিখ্যাত কোন হয়? আনসাৰ গ্ৰেণ্ডফাদাৰ দাদাভাই নৌৰোজী, ককাদেউতা দাদাভাই নৌৰোজী। 28 নম্বৰ কোৱেশ্চনটো হ'ল দ্য আৰ্থ ইজ ৰটেট এন আৱাৰ? পৃথিৱীখন 1 ঘণ্টাত ঘূৰে। আনসাৰ 1600 কিলোমিটাৰ পাৰ আৱাৰ, 1600 কিলোমিটাৰ প্ৰতি ঘণ্টাত। আমাৰ কোৱেশ্চনটো হ'ল নেশ্যনেল এনিমেল অফ ইণ্ডিয়া ভাৰতৰ জাতীয় জন্তু কি? আনসাৰ টাইগাৰ, বাঘ। 30 নম্বৰ কোৱেশ্চনটো হ'ল নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া ভাৰতৰ জাতীয় পক্ষী কি? চৰাই কি? পিকক, মৰা চৰাই। হুইচ ইজ দ্য কেপিটেল অফ দি ইউনিয়ন টেৰিটৰী অফ আন্দামান এণ্ড নিকোবৰ ইছলেণ্ড? আন্দামান আৰু নিকোবৰ ইছলেণ্ডৰ ৰাজধানীৰ নাম কি? পৰ্ট বালৰাই। 32 নম্বৰ কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দি ফেমাছ ইকিপ মহাভাৰত? মহাভাৰত মহাকাব্যখনৰ লিখক কোন? আনসাৰ বেদব্যাস। 33 নম্বৰ কুৱেশ্যনটো হ'ল দি পয়েট অফ গীতাঞ্জলি ইজ? গীতাঞ্জলি পুথিখনৰ লিখক কোন? আনসাৰ ৰবীন্দ্ৰনাথ টেগৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ। 34 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ৱেইট অফ এ ষ্টেণ্ডাৰ্ড কাৰ্গেজ ৰেলৱে ট্ৰেক? ৰেলৱে ট্ৰেকৰ প্ৰস্থ মাপৰ মানদণ্ড কিমান? আনসাৰ 4 feet 8.5 inch। 35 নম্বৰ কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ মহাত্মা গান্ধী ৱাজ বৰ্ণ? কোনটো চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল? আনসাৰ 2 October 1869, 2 October 1869 চনত। 36 নম্বৰ কুৱেশ্যনটো হ'ল হু গেভ দি শ্লোগান জয় জোৱান জয় কিষাণ? জয় জোৱান জয় কিষাণ শ্লোগানটো কোনে দিছিলে? আনসাৰ লাল বাহাদুৰ শাস্ত্ৰী। 37 নম্বৰ কুৱেশ্যনটো হ'ল ইণ্ডিয়ান হাইয়েষ্ট এৱাৰ্ড ভাৰতৰ সৰ্বোচ্চ বঁটা? আনসাৰ ভাৰত ৰত্ন। ভাৰত ৰত্ন হ'ল ভাৰতৰ সৰ্বোচ্চ বঁটা। 38 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য চাউথাৰ্ণ মষ্ট ইণ্ডেক অফ মেইনলেণ্ড ইণ্ডিয়া? আনসাৰ কেপ কমৰিন অৰ কন্যাকুমাৰী। 39 নম্বৰ কুৱেশ্যনটো হ'ল ইন হুইচ ষ্টেট ডাজ দি ছান ফাৰ্ষ্ট এণ্টাৰ ইন ইণ্ডিয়া? ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম সূৰ্যৰ পোহৰ বিকশিত হয় বা দেখা পোৱা যায়, প্ৰভাৱিত হয়? আনসাৰ অৰুণাচল প্ৰদেশ। 40 নম্বৰ কুৱেশ্যনটো হ'ল ইনচুলিন ইজ ইউজড ইন দি ট্ৰিটমেণ্ট অফ হুইচ ডিজিজ? ইনচুলিন কোনটো বেমাৰৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়? আনসাৰ ডায়েবেটিছ। 41 নম্বৰ কুৱেশ্যনটো হ'ল বিহু ইজ ফেমাছ ফেষ্টিভেল অফ হুইচ ষ্টেট? বিহু কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ? আনসাৰ আসাম, অসমৰ জাতীয় উৎসৱ বিহু। 42 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ভিটামিন ইজ ফাউণ্ড ইন আলমা ইন প্লেণ্টি? আলমাত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়? আনসাৰ ভিটামিন চি। 43 নম্বৰ কুৱেশ্যনটো হ'ল
Who was the first British Governor General of India? কোনজন ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল আছিল ভাৰতৰ প্ৰথমজন? এনসাৰ ওয়ারেন হাষ্টিংছ। ৪৬ নম্বৰ কোৱেশ্চনটো হ'ল ইন হুইচ কাণ্ট্ৰি ৱাজ পেপাৰ ইনভেণ্টেড? এই পেপাৰ ইনভেণ্টেড কৰিছিল, উদ্ভৱ কৰিছিল। এনসাৰ চাইনা। ৪৫ নম্বৰ কোৱেশ্চনটো হ'ল হু ৱাজ দ্য চাইল্ডহুড নেম অফ গৌতম বুদ্ধ? গৌতম বুদ্ধৰ সৰুকালৰ নাম আছিল এনসাৰ সিদ্ধাৰ্থ। ৪৬ নম্বৰ কোৱেশ্চনটো হ'ল হু ইজ দি সুপ্ৰিম কমাণ্ডেণ্ট অফ দি আৰ্ম ফৰ্চেছ ইন ইণ্ডিয়া? ভাৰতৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বী কোন? মুৰব্বী এনসাৰ প্ৰেছিডেণ্ট, ৰাষ্ট্ৰপতি। ৪৭ নম্বৰ কোৱেশ্চনটো হ'ল নাইট ব্লাইণ্ডনেছ ইজ বাই ডিফিচিয়েঞ্চি অফ হুইচ ভিটামিন? কোনটো ভিটামিনৰ অভাৱত ৰাতি নেদেখা বা কুকুৰীকণা ৰোগ হয়? এনসাৰ ভিটামিন এ। ৪৮ নম্বৰ কোৱেশ্চনটো হ'ল পংগল ইজ দি ফেষ্টিভেল অফ হুইচ ষ্টেট ইন ইণ্ডিয়া? পংগল উৎসৱটো ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয়? এনসাৰ তামিলনাডু। ৪৯ নম্বৰ কোৱেশ্চনটো হ'ল গিদ্ধা এণ্ড ভাংগৰা আৰ ফল্ক ডেন্সেছ অফ হুইচ ষ্টেট? গিদ্ধা আৰু ভাংগৰা ফল্ক ডেন্সটো কোনখন ৰাজ্যৰ? এনসাৰ পাঞ্জাৱ। ৫০ নম্বৰ কোৱেশ্চনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল ৰুলাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা কোনজন শাসক আছিলে? এনসাৰ ৰেজিয়া চুলতান। ৫১ নম্বৰ কোৱেশ্চনটো হ'ল উইথ হুজ হেল্প ডাজ দ্য ফিছ ব্ৰেথ? মাছে কিহৰ সহায়ত উশাহ নিশাহ লয়? এনসাৰ চেল্ট। ৫২ নম্বৰ কোৱেশ্চনটো হ'ল হু গেভ দ্য শ্লোগান ইনকলাব জিন্দাবাদ? ইনকলাব জিন্দাবাদ শ্লোগানটো কোনে দিছিলে? এনসাৰ ভগত সিং। ৫৩ নম্বৰ কোৱেশ্চনটো হ'ল হুইচ প্লেনেট ইজ দি নিয়াৰেষ্ট টু দি ছান? সূৰ্যৰ ওচৰত থকা গ্ৰহটোৰ নাম কি? এনসাৰ মাৰ্কুৰী, বুধ গ্ৰহ। ৫৪ নম্বৰ কোৱেশ্চনটো হ'ল হোৱেৰ ডিড দ্য লৰ্ড বুদ্ধ এটেণ্ড ইনলাইটমেণ্ট? গৌতম বুদ্ধই বা বুদ্ধ ক'ত জ্ঞান প্ৰাপ্ত কৰিছিলে? এনসাৰ বুদ্ধগয়া, ইণ্ডিয়া। বুদ্ধগয়া, ভাৰত। ৫৫ নম্বৰ কোৱেশ্চনটো হ'ল হু ৱাজ ফাউণ্ডেড দ্য আৰ্য সমাজ? আৰ্য সমাজ কোনে স্থাপন কৰিছিলে? এনসাৰ স্বামী দয়ানন্দ। ৯৬ নম্বৰ কোৱেশ্চনটো হ'ল হুইচ ইজ দি স্ক্ৰিপ্ট অফ পাঞ্জাবী লেংগুৱেজ? পাঞ্জাবী লেংগুৱেজটো কোনটো লিপি? এনসাৰ গাৰমুখী স্ক্ৰিপ্ট, গাৰমুখী লিপি। ৫৭ নম্বৰ কুৱেশ্যনটো হ'ল হোৱেৰ ইজ দি অৰিজিন অফ কৃষ্ণা ৰিভাৰ নেয়াৰ? কৃষ্ণা নদীখন কৰ উৎস? এনচাৰ মহাবালেশ্বৰ। ৫৮ নম্বৰ কুৱেশ্যনটো হ'ল হু ফাউণ্ডেড দ্য সত্য সাধক সমাজ? সত্য সাধক সমাজৰ স্থাপন কোনে কৰিছিলে? জ্যোতিৰাও ফুলে। ৬৯ নম্বৰ কুৱেশ্যনটো হ'ল লক্ষদ্বীপ কেপিটেল ইজ? লক্ষদ্বীপৰ ৰাজধানী হ'ল কাৰাৱতী। ৬০ নম্বৰ কুৱেশ্যনটো হ'ল দিল্লী ক্লথছ মিল DCM ট্ৰফি ইজ ৰিলেটেড টু? দিল্লী ক্লথছ মিল ট্ৰফিটো ৰিলেটেড কাৰ লগত? এনচাৰ ফুটবল। বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।